নতুন চৰকাৰ শাসনলৈ অহাৰ পিছত আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ অংগনবাদী কেন্দ্ৰসমূহৰ যিটো এটা জৰাজীৰ্ণ পৰিৱেশ তাক আমি লাহে লাহে পৰিৱৰ্তন কৰিম। অসমত ৬৫,০০০ অংগনবাদী কেন্দ্ৰ আছে আৰু কংগ্ৰেছ চৰকাৰৰ দিনত এই ৬৫,০০০ অংগনবাদী কেন্দ্ৰ বনাবলৈ ভাৰত চৰকাৰৰ পৰা টকা আহিছিল। কিন্তু সেই সময়ত ব্যৱস্থাবিলাক যি ধৰণে কৰা হৈছিল বা এটা প্ৰপাৰ ড্ৰয়িং বনোৱা হোৱা নাছিল আৰু অংগনবাদী কেন্দ্ৰবিলাক দেখিলে মনবিলাক ভাল লগা নাছিল। চৰকাৰ অহাৰ পিছতে আমি সিদ্ধান্ত লৈছিলোঁ যে ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰে লাহে লাহে, কাৰণ ৬৫,০০০ একেলগে পৰিৱৰ্তন কৰা আমাৰ ধনো নাই বা পুঁজিও নাথাকিব, কিন্তু লাহে লাহে আমি অংগনবাদী কেন্দ্ৰবিলাক পৰিৱৰ্তন কৰিম। ৩,০০০ এই বছৰ অংগনবাদী কেন্দ্ৰ পৰিৱৰ্তন কৰাৰ বাবে আমি সিদ্ধান্ত লৈছিলোঁ। অসমৰ ভিতৰতে প্ৰথম বিশ্বনাথ সমষ্টিত আজি এই নতুনকৈ নিৰ্মাণ কৰা অংগনবাদী কেন্দ্ৰটো আমি শুভ উদ্বোধন কৰিলোঁ। মোৰ মনে হয় যে অহা কিছুদিনৰ ভিতৰত, অন্ততঃ অহা ২-৩ বছৰৰ ভিতৰত আমি ১০,০০০ নতুন অংগনবাদী কেন্দ্ৰ বনাব পাৰিম আৰু লাহে লাহে অন্ততঃ ১০ বছৰৰ ভিতৰতো যদি গোটেই ৬৫,০০০ পৰিৱৰ্তন হৈ যায়, আমাৰ অংগনবাদী কেন্দ্ৰবিলাকৰ পৰিৱেশটো বদলি হৈ যাব।